हेलो फ्रेंड्स, वेलकम बैक टू माय मिनी ब्लॉग। और एया देखिसे শুই উঠিয়ে মই এক কাপ লাল চাহ বনাই ললো। যেহেতু মোৰ অলপ গেছৰ প্ৰব্লেম আছে সেইকাৰণে মই গাখীৰ চাহ একদমেই খাব নোৱাৰো, সদায় লাল চাহে খাওঁ। আৰু মই এতিয়া অকলে বহি চাহ কাপ খাই ললো। আৰু মোৰ যেহেতু ঘৰৰো অলপ কাম আছে, এয়া মই এতিয়া ঘৰৰ হৰা মোচা অলপ কৰি ললো। আৰু সেয়া কৰিয়ে ওলাই আহিলো। এই লগত এই যেহেতু আজি বাৰ্থডে হয় তো বজাৰ অলপ কৰিবলগীয়া আছে, আমাক পাৰ্টি দিম বুলি ক'লে। আৰু টাইমো আহি হৈছে, কিবা চব্জি মাংস কিবা কিবি ল'বলগীয়া আছে বোলে। আৰু আহি আমি দুজনীয়ে পাই গ'লোহি এয়া চব্জি বজাৰত। আৰু ইয়াৰে পৰা কিবা কিবি অলপ চব্জি তব্জি লৈ মেলি আহি আমি এতিয়া পাই গ'লোহি মাংস দোকানত। এয়া দেখিছে মাংস কাটি আছে আমাৰ কাৰণে। আৰু মাংসটো লৈ একদম ডাইৰেক্টকৈ আহি পালোহি মোৰ লগৰজনীৰ ঘৰ। আৰু দেখিছে আহি ৰৈ থকা নাই, আৰু লগালগ কেৰাহী পাতি মাংস বনাবলৈ কাৰণে পূৰা ৰেডি হৈ গ'লোঁ। আৰু এতিয়া দেখিছে মই মাংস বনাব লৈছোঁ। আৰু এয়া মাংস যে কিনি আনিছিলোঁ, আৰু লগৰজনী এয়া বাৰ্থডে গাৰ্ল, মানে মোৰ লগতে অলপ সহায় কৰি মেলি দিছে। এজনীতেই বাৰ্থডে গাৰ্ল। আৰু তাই এতিয়া কেকটো ধুনীয়াকৈ কাটিলে। আৰু এয়া এইজনী মোৰ বৌ দেই, বৌ আহি পাই গ'ল। আৰু আমি কেইজনীয়ে মিলি কেকটো কাটিলোঁ ধুনীয়াকৈ। আৰু এয়া দেখিছে কেক খুৱাই দিছে তাই মোৰ মৰমত, হেপী বাৰ্থডে দেই। আৰু মই মাংস বনাইছিলোঁ যে, এয়া হৈছে মাংস। আৰু লাষ্টত এতিয়া মই খাব লৈছোঁ ভাত। তো ভাল লাগিলে, তাইৰ বাৰ্থডে বুলি সকলোৱে মিলিজুলি এসাঁজ খালোঁ। আৰু সদায় যেন তাই ভালে থাকক তাকে বিচাৰিছোঁ। আৰু আমিও যাতে সদায় এনেকৈ মিলি থাকিব পাৰোঁ। আজি মিনি ব্লগটো ইমানেই আছিলে, তো আজিলৈ বাই বাই।